আমিনগাঁৱৰ পৰা আমি এতিয়া গৈ আছোঁ শুৱালকুছিলৈ, বস্ত্ৰনগৰী শুৱালকুছিলৈ। মাৰ অকণমান কিবা কাপোৰ চাপোৰ ল'ব লগা আছিলে, চ' আমি চিটি নগৈ এইপিনে আহিলোঁ। আমি যোৱাৰ কথা আছিলে ফেঞ্চি, কিন্তু চিটিৰ জামটোৰ কাৰণে যাবৰ ইচ্ছা নাযায়, এইকাৰণে আমি সোমাইছোঁ এইখনত, চয়ানিকাখনত। পাটমুগা কাপোৰ চোৱা নাই, এনেই আৰু মেখেলা চাদৰ ওচৰে পাজৰে যাবৰ কাৰণে মেখেলা চাদৰ চাইছোঁ। আৰু মোকো এযোৰ দিছে, গিফ্ট দিছে মায়ে এযোৰ কাপোৰ। আৰু আমি সোমাইছিলোঁ তাঁত ঘৰখনত, কিন্তু সেইখনত মেখেলা চাদৰৰ ইমান কালেকশ্যন নাছিলে কাৰণে মানে এইখনত চয়ানিকাখনত মানে পঠালে আমাক। তাঁত ঘৰততো বহুত ভাল কালেকশ্যন পাটৰ কাপোৰৰ। মই মানে বিয়াৰ কাপোৰ ঘৰৰ পৰা যি দিছিলে সেইবিলাক মই তাঁত ঘৰৰ পৰাই লৈছিলোঁ, আৰু দৰাৰে মূৰে চবখিনি। আৰু ইয়াতেও বহুত ধুনীয়া ধুনীয়া কালেকশ্যন। আৰু এইযোৰ কাপোৰযোৰ দেখিছেনে, ইমান ধুনীয়া। এইযোৰত কৈছে 11,800 কৈছে, আৰু ডিছকাউণ্ট দিব বুলি কৈছিলে, কিন্তু মই নল'লোঁ। আৰু যিহেতুকে ক'তো মানে নাযাওঁ, অকেজন নাই, আৰু ভাইটিৰ বিয়ালৈ তেনেকৈ ল'ম বুলি ভাবিছোঁ। আৰু এতিয়া আৰু এনে আৰু গডৰেজত থোৱাকৈ তেনেকৈ আৰু সাঁচি ৰাখিবৰ মন নাই আৰু পইচাবিলাক বহাই পিনে। ইয়াতে কাপোৰৰ ভাল ভাল কালেকশ্যনৰ বাদেও দৰাৰ ছাতি আছে, অসমৰ সম্পদ এশিঙীয়া গড়, অসমৰ গৌৰৱ গামোচা, জাপি, পেঁপা, তেনেকৈ কাঠৰ কিবা কিবি এনেকৈ চেল্ফ এটা বনাই ৰাখিছে ধুনীয়াকৈ, কাঁহী বাতি শৰাই ধুনীয়াকৈ ৰাখিছে। আৰু মই চাই পিনে ইমান ভাল লাগিলে, ভাবিলোঁ এইটো অকণমান ৰেকৰ্ড কৰি লওঁ। তাৰপিছত আমি ঘৰলৈ বুলি ওলালোঁ। পলাশবাৰীৰ পৰা ডাইৰেক্ট যেতিয়া ব্ৰিজখন হ'ব শুৱালকুছিলৈ, অভাৰ ব্ৰিজখন, তেতিয়া মানুহখিনিৰ টাইমখিনিও বাচি যাব আৰু এপাক ঘূৰিব নালাগে, আৰু বহুত বেছি সুবিধা হ'ব বিজয়নগৰ মিৰ্জা এইখিনিৰ মানুহখিনিৰ। আলু কেনেকৈ দাদা? কেনেকৈ নেমু? 420 টকা দি আছোঁ। নেমু ডাঙৰ আছে, নেমু ভাল। এইটো কি? এইটো কি দাদা? এইটো কি? আহি থাকোঁতে সীমাৰীৰ বজাৰখন দেখি মানে সোমাম বুলি ভাবিছিলোঁ, আৰু চ' যাওঁতে আমি সোমাই গ'লোঁ। আৰু ইয়াতে বস্তুৰ বহুতেই বেছি কম দাম, আৰু বহুত বেছি মানে চাউল আছিলে, দালি আছিলে, কিছুমান বস্তুটো মই নামে জনা নাছিলোঁ, মানুহজনক সুধি লৈছোঁ যে কি বস্তু এইটো। তাৰপিছত আৰু শাক পাচলি আছিলে, তেনেকৈ বহুত, এনেইতো বস্তুৰ দাম বহুত, সেইকাৰণে কম দামতে পায়, কিবা কিবি অকণমান লৈ লৈছিলোঁ। মই আৰু কাপোৰ কানি এইবিলাক কিনাতকৈ এইবিলাক পাচলি, ঘৰুৱা পাচলিবিলাক কিনি বহুতেই বেছি ভাল পাওঁ। আৰু আগৰ পৰাই এইটো অভ্যাস, সৰুৰ পৰা মাৰ লগত বজাৰত গৈছিলোঁ। কলেজ পাওঁতে মই নিজে মনা এখন লৈ মানে বজাৰত যাওঁ, মিৰ্জা বজাৰখনত। ঘৰৰ পৰা ওচৰে আৰু 5 মিনিট লাগে খোজকাঢ়ি গ'লে, তেনেকৈ বজাৰ চজাৰ কৰি আনিছিলোঁ আগতে। মানে বজাৰ কৰা হেবিটটো মোৰ সৰুৰ পৰা, আৰু বহুত বেছি ভাল লাগে। আৰু দোকানীক মানে খুজি খুজি ধুনীয়া এমুঠি আনো, মানে পইচা নিদিয়াকৈ, তেনেকৈ আৰু বেছিয়ে ভাল লাগিছিলে আৰু এইবিলাক দিনবিলাক। আৰু এইখিনি আমি আনিলোঁ, আৰু লগতে অকণমান নদীৰ এনেকুৱা সৰু মাছো আনিছিলোঁ, আৰু এইখিনি অকণমান বিলাহী দি এনেকৈ অকণমান জাল দি দিছোঁ। আৰু ৰাতিৰ সাজটো আজি এনেকৈয়ে খাইছোঁ, আৰু ভাগৰো লাগিছে বহুত বেছি। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে। থেংকছ ফৰ ৱাটছিং।